নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল কেনেকুৱা আছে? নিশ্চয় ভাল আছে। তো বন্ধুবান্ধীসকল প্ৰথম কথাটো হ'ল যে আত্মনিৰ্ভৰশীল অসম অভিযান যিটো বৰ্তমান চলি আছে 2 লাখ টকাৰ আঁচনি, আপোনালোকেতো সকলোৱে এপ্লাই কৰিছে। কিছুমানৰ ইণ্টাৰভিউ ভাল হ'ল, কিছুমানৰ বেয়া হৈছে। এতিয়া বৰ্তমান চলি আছে চিভিল আপডেটৰ বাবে কনচেণ্ট ফৰ্মটো ছাবমিট কৰি চিভিল আপডেটটো চেক কৰা। তো এই কামটোৰ তাৰপিছত নেক্সট কাম কি হ'ব এইটো আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক নটিফিকেশ্যন দি দিম। তো যিসকলে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখি দিব, কাৰণ যেতিয়া মই ভিডিঅ' আপলোড কৰিম আপোনালোকৰ মোবাইলত নটিফিকেশ্যন গুচি যাব। তো ফ্ৰেণ্ডছসকল, আজিৰ ইম্পৰ্টেণ্ট কথাটো হ'ল যে এইটো ফাইনেল ৰিজাল্ট কেতিয়া দিব। তো আপোনালোকে চাই আছে ইউটিউবত, তো ভিডিঅ' কিছুমানে বনাই আছে যে মেৰিট লিষ্ট আহিব, এই 2 দিনমান পিছত ফাইনেল লিষ্ট ওলাব বা কোনো চাৰ্ট ওলাব, মানে ৱেবছাইটৰ পৰা কোনো মেৰিট লিষ্ট দিব। তো এনেকুৱা কোনো ধৰণৰ মেৰিট লিষ্ট নাহে, কাৰণ ইয়াৰ আগৰ বছৰ মই নিজে এই লোনটো এপ্লাই কৰিছিলোঁ আৰু মই নিজে লাভ কৰিছিলোঁ। প্ৰথমত মোক চেক প্ৰদান কৰিছিল 75,000 টকা, তাৰপিছত মোক 25,000 টকা একাউণ্টত সোমাই দিছিল। টোটাল মই 1 লাখ টকা লাভ কৰিছোঁ। তো ফ্ৰেণ্ডছসকল, মই কেনেদৰে লাভ কৰিছোঁ সকলোখিনি কথা ক'ম, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু ৰিজাল্টৰ বিষয়ে মই কেনেদৰে ৰিজাল্টটো চেক কৰিছোঁ এইটো মই ক'ম। তো ৰিজাল্টৰ বাবে আপোনালোকৰ কোনো ধৰণৰ মেৰিট লিষ্ট নাহে। ৰিজাল্টৰ অকল আপোনালোকে মোবাইলতে এটা টেক্সট মেছেজ পাব। যদি আপোনালোকে চিলেকশ্যন হয়, আপোনালোকে এটা মোবাইলত টেক্সট মেছেজ পাব বা জিমেইলতো আহিব এই মেছেজটো যে আপোনালোকে আত্মনিৰ্ভৰশীল এই আঁচনিটো 2 লাখ টকা আঁচনিটো আপোনালোকে চিলেকশ্যন হৈছে, এনেধৰণৰ এটা মেছেজ পাব। মেছেজটো জিমেইলতো পাব, আপোনালোকৰ মোবাইলতো পাব। তো ফ্ৰেণ্ডছসকল, এই আত্মনিৰ্ভৰশীল অসম অভিযান যিটো আঁচনি, এইটো কোনো ধৰণৰ মেৰিট লিষ্ট নাহে। কিছুমানে বনাই আছে যে মেৰিট লিষ্ট আহিব, কিছুমানে মানে কৈ আছে যে এইটো ফাইনেল মেৰিট লিষ্ট ওলাব। তো কোনো ধৰণৰ মেৰিট লিষ্ট নাহে। আপোনালোকৰ মোবাইলতে আপোনালোকে ৰিজাল্ট পাই যাব। যদি আপোনালোকে চিলেকশ্যন হয় তেন্তে চিলেকশ্যন মেছেজেই পাব, আৰু যদি আপোনালোকে চিলেকশ্যন নহয় তেন্তে আপোনালোকে মেছেজটো নাপাব। ফ্ৰেণ্ডছসকল, এতিয়াও ৰিজাল্ট দিবলৈ ধৰি লওক 2-3 মাহ ৱেইট কৰক, তাৰপিছত আপোনালোকে ৰিজাল্ট পাব, কাৰণ এতিয়া বহুতো কাম চলি আছে। ইয়াৰ আগৰ বছৰ অক্টোবৰ-নৱেম্বৰ মাহতে ৰিজাল্টটো দিছিল। মই এপ্লাই কৰিছিলোঁ জানুৱাৰী মাহত, তাৰপিছত মোৰ ইণ্টাৰভিউ হ'ল 2-3 মাহ পিছত। ইণ্টাৰভিউ হোৱাৰ পিছত আকৌ মানে ফাৰ্ষ্ট ইণ্টাৰভিউ হ'ল, তাৰপিছত আকৌ ছেকেণ্ড ইণ্টাৰভিউ মোৰ হৈছে। তো ফাৰ্ষ্ট ইণ্টাৰভিউ মোৰ হোৱাৰ পিছত আকৌ ছেকেণ্ড ইণ্টাৰভিউ মোৰ হৈছে, অৰ্থাৎ 2বাৰকৈ মোৰ ইণ্টাৰভিউ হৈছে। তো মোৰ পেন কাৰ্ড নাম্বাৰটো চেক কৰিবলৈ সিহঁতে লৈছে। তো তাৰপিছত যিটো অক্টোবৰ-নৱেম্বৰ মাহত মোৰ মোবাইলত এটা মেছেজ আহিল, অক্টোবৰ মাহত মোৰ মোবাইলত এটা মেছেজ আহিল যে মই চিলেকশ্যন হৈছোঁ এই লোনটোৰ বাবে। তো তাৰপিছত মোক DIC অফিচৰ পৰা কল কৰিছে। তো তাৰপিছত মোক গুৱাহাটী লৈ গৈছিল সিহঁতৰে গাড়ী দি মোক গুৱাহাটী লৈ গৈছিল খানাপাৰা এটা প্ৰগ্ৰামত। তাতে মোক চেক প্ৰদান কৰিছে 75,000 টকা প্ৰথমত। 2 মাহ পিছত মোক 25,000 টকা মোৰ একাউণ্টত সোমাই দিছে। তো টোটাল মোক 1 লাখ টকা মোক দিছে, আৰু 1 লাখ টকা মই চাগে এই বছৰত পাম। তো ফ্ৰেণ্ডছসকল, এই বছৰত আপোনালোকে যিসকলে চিলেকশ্যন হ'ব আপোনালোকে 1 লাখ টকা পাব, কাৰণ আপোনালোকে নতুন এপ্লাই কৰি আছে। এইটো হৈছে 2.0 আৰু মোৰ আছিল 1.0। এইটো 2024ত যিটো ফাৰ্ষ্ট পৰ্যায়ৰ যিটো আত্মনিৰ্ভৰশীল অসম অভিযান ফাৰ্ষ্ট পৰ্যায়ৰ যিটো লোন প্ৰদান কৰিছিল। তো ফ্ৰেণ্ডছসকল, এইটো ভাবি লওক যে কোনো ধৰণৰ মেৰিট লিষ্ট নোলায়, আপোনালোকৰ মোবাইলতে আপোনালোকে ৰিজাল্ট পাই যাব। যদি আপোনালোকে চিলেকশ্যন হয় তেন্তে এটা মেছেজ পাবই, আৰু যদি চিলেকশ্যন নহয় তেন্তে আপোনালোকে কোনো ধৰণৰ মেছেজ নাপাব। তো বেষ্ট অফ লাক থাকিল। এতিয়া বৰ্তমান চিভিলৰ কাম চলি আছে। আপোনালোকে যদি কনচেণ্ট ফৰ্মটো আপডেট কৰা নাই, আপডেট কৰি দিয়ক সোনকালে, নহ'লে এই লোনটো নাপাবও পাৰে। কাৰণ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, তো নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।